নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই আজি শিকাই দিম আপোনালোকক যে ফ্লিপকাৰ্টৰ এড্ৰেছ কেনেকৈ সেভ কৰা হয় বা যেতিয়া আপুনি নতুন ফ্লিপকাৰ্টটো ডাউনলোড কৰে বা অৰ্ডাৰ কৰিব বিচাৰে আপোনাৰ এড্ৰেছটো কেনেকৈ দিব। বহুতে এড্ৰেছ দিয়াত ভুল কৰে, তাৰ ফলত পাৰ্চেল বিলাক সময়মতে তেওঁলোকে নাপায়। গতিকে মই আপোনালোকক আজি ফ্লিপকাৰ্টত এড্ৰেছটো কেনেকৈ সেভ কৰিব পাৰি বা কেনেকৈ দিয়া হয় তাৰ সম্পৰ্কে মই কম। গতিকে আপোনালোকে যদি নতুন আছে মোৰ ইউটিউব চেনেলটোত নতুন আহিছে বা নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা মোৰ নতুন ভিডিঅ' পাবলৈ বা ফ্লিপকাৰ্টৰ সম্পৰ্কে জানিবলৈ। বলক এতিয়া মই ফ্লিপকাৰ্টটো অন কৰি লওঁ, আপোনালোকক কেনেকৈ এড্ৰেছটো সেভ কৰে দেখুৱাই দিম। ফ্লিপকাৰ্টটো আমি অন কৰি ল'লোঁ। এতিয়া আমি একাউণ্টত যাম। একাউণ্টত যোৱাৰ পিছতে আপুনি অকণমান তলত যাব। তলত যোৱাৰ লগতে আপুনি দেখা পাব যে সেভ এড্ৰেছ, যিটো সেভ এড্ৰেছ আছে তাতে যাব। ইয়াতে যোৱাৰ পিছতে আপুনি যিহেতু নতুন অৰ্ডাৰ কৰিব, এড্ৰেছ বনোৱা নাথাকিব, গতিকে এড্ৰেছ বনাব লাগিব। গতিকে আপুনি এড নিউ এড্ৰেছত যাব। আপুনি এড নিউত যাব, প্লাছ এড নিউত যিটো এডত যাব। এডত যোৱাৰ লগতে আপুনি ইউজ কাৰেক্ট লোকেশ্যনটো নিদিব, যে আপুনি ৱে ফ্ৰম মাই লোকেশ্যন বুলি দিব, যে ক'ত থাকে আপুনি সেই লোকেশ্যনটো আপুনি টাইপ কৰিব লাগিব। ইয়াতে যাওক, তাৰপিছত আপুনি ইয়াতে টাইপ কৰক। যিহেতু মই বঙাইগাঁৱৰ ওচৰতে থাকোঁ বা দেউৰীপাৰাত থাকোঁ, দেউৰীপাৰা দ্বিতীয় অফিচ, ইয়াতে টাইপ কৰিলে হ'ল যে দেউৰীপাৰা বুলি টাইপ কৰিলে হ'ল। দেউৰীপাৰা আপুনি দ্বিতীয় অফিচ দিব পাৰে বা এইটো লোকেশ্যন আহিছে ইয়াতে দ্বিতীয় বুলি মাৰি দিবও পাৰে, একো নাই। দ্বিতীয় বুলি মাৰোঁতে অহা নাই। ইয়াতে আপোনাৰ দেউৰীপাৰা মাৰাৰ লগে লগতে এইটো হৈছে যে দেউৰীপাৰা দ্বিতীয় অফিচটো মাৰাৰ লগতে ইয়াতে আহিছে চাওক, অলকট ৰোড। আপুনি ক'ডৰ ওচৰত হয় দেউৰীপাৰা, গতিকে দ্বিতীয় অফিচ আছে। এইখিনি লোকেশ্যনতহে আহিছে হা, আপোনাৰ এৰিয়া লোকেশ্যন হয় এইটো। তাৰপিছতে আপুনি এড এড্ৰেছত যাব। আপুনি মেইন এড্ৰেছটো ক'ত থাকে সেইখিনি দিব লাগিব। এড এড্ৰেছত যেতিয়া ইয়াতে দিব যে ফ্লাইট হাউচ বিল্ডিং নেম, যদি আপোনাৰ যিখিনি আপোনাৰ মানে এড্ৰেছ বা ক'ত থাকে সেইখিনি এড্ৰেছ দিবলৈ কৈছে। ইয়াতে মই যিহেতু দেউৰীপাৰাত থাকোঁ, দেউৰীপাৰা দিম। দেউৰীপাৰা তাৰপিছতে মই যিহেতু দেউৰীপাৰা মই দ্বিতীয় অফিচৰ ওচৰত থাকোঁ, দ্বিতীয় অফিচ বুলি লিখিব লাগিব। দ্বিতীয়, তাৰপিছত অফিচ। তাৰপিছত আপোনাৰ দ্বিতীয় অফিচৰ নিয়াৰ, যিহেতু আপুনি ক'ত থাকে নিয়াৰটো দিব লাগিব। ইয়াতে নিয়াৰ লিখিলা। নিয়াৰ লিখাতে মোৰ ওচৰত শিৱ মন্দিৰ আছে, যিহেতু শিৱ মন্দিৰ আছে তাৰ অপজিটত মোৰ যিটো ঘৰ বা বিল্ডিং হয় তাত অপজিট ছাইড এনেকৈ লিখক, ছাইড গলি বুলি লিখিব পাৰে। যিহেতু ছাইড যিটো গলি আছে, যিটো একেটা গলি আছে ধৰি লওক, তাত 3 নম্বৰ ব্লু বিল্ডিং এনেকৈ লিখি দিয়ক। ব্লু বিল্ডিং বা আপুনি এনেকৈ এটা মানে ইমেজ দিব পাৰে যে আপোনাৰ বিল্ডিং এইটো হয়। আপোনাৰ মানে কি হৈছে যে শিৱ মন্দিৰৰ মানে অপজিট ছাইডত গলি 3 নম্বৰ ব্লু বিল্ডিং বা গলি আছে, তাত গলিৰ মানে 3 নম্বৰ বিল্ডিংটো আপোনাৰ ঘৰ হয়। এনেকৈ এড্ৰেছটো বহাওক। এনেকৈ এড্ৰেছটো দিওঁতে তাৰপিছত আপোনাৰ নামটো ইয়াতে এণ্টাৰ ইউ ফুল নেম হৈছে, যে মই লিখিম যে কুমাৰ পি কে বুলি দিলোঁ হা, মোৰ নেমটো কুমাৰ পি কে। ইয়াতে আপোনাৰ নম্বৰটো এতিয়া বহাই দিয়ক, যে আপোনাৰ যিটো নম্বৰ হয় সেইটো বহাই দিলে। এতিয়া নম্বৰটো বহাই দিলোঁ। তাৰপিছত আপুনি আৰু এটা নম্বৰ দিব পাৰে, যদি আছে চিম দুখনকৈ চলায় তেতিয়াহ'লে দিব পাৰে, নিদিলেও কথা নাই, একো ক্ষতি নহয়। আপোনাৰ ইয়াতে হোম বুলি দি লওক। তাৰপিছত ছেভ এড্ৰেছ দিয়াৰ লগতে প্ৰথমটো চাওক কুমাৰ পি কে, দেউৰীপাৰা দ্বিতীয় অফিচ নিয়াৰ শিৱ মন্দিৰ, অপজিট ছাইড গলি 3 নম্বৰ ব্লু বিল্ডিং, 3 নম্বৰ ব্লু বিল্ডিং। এইখিনি আপোনাৰ লোকেশ্যনত আহিছে। এনেকৈ এড্ৰেছ দিয়ক। চাওক কেনেকৈ ধুনীয়া হৈছে এড্ৰেছটো। আপোনালোকে এনেকৈ এড্ৰেছ কৰক। বহুতে নজনাৰ ফলত এনেকুৱা হয়। গতিকে যদি আপোনালোকে এড্ৰেছটো বনাবলৈ মোৰ পৰা শিকিলে বা শিকিব পাৰিছে, গতিকে মোৰ ভিডিঅ'টো একোটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।